আমাৰ যিখিনি বন্ধুবৰ্গসকলে যিখিনি আমাৰ জলমিত্ৰ হিচাপে ইয়াত লাগি আছে, এই জলমিত্ৰ হিচাপে যিখিনি আজি এবছৰ ধৰি যিখিনি প্ৰাপ্য দৰমহা হিচাপে কম ন্যূনতম যিখিনি প্ৰাপ্য, সেই প্ৰাপ্যখিনি পোৱা নাই। আমি গোটেই একেলগে এইখিনি পোৱা নাই। গতিকে এই বস্তুখিনি চৰকাৰ তথা বিভাগীয় আমাৰ ছাৰসকলে যদি অতি শীঘ্ৰে মুকলি কৰে, তাৰ কাৰণে অতি আমি আনন্দিত হ'ম। আৰু আমি গম পাইছোঁ যে প্লেনছত প্ৰতিটো মাহে 5 তাৰিখৰ ভিতৰত এই দৰমহাখিনি সোমায়। গতিকে তাত প্লেনছত যদি সোমাব পাৰিছে, গতিকে আমাৰ ইয়াত কিয় নোসোমায়? গতিকে ইয়াত আমি আশা ৰাখিম যে ইয়াত বেনিফিচিয়াৰী সকলো উপকৃত হ'ব, লগতে যিখিনি বন্ধুবৰ্গ আমাৰ সকলোবিলাক লাগি আছে তেখেতসকলো উপকৃত হ'ব। মুকলি কৰা নহয়, তেতিয়াহ'লে পানী বন্ধ কাৰ্যসূচীৰ এটা প্ৰস্তাৱ লোৱা হৈছে। আগষ্টৰ ভিতৰতে এই পানী বন্ধ কাৰ্যসূচীটো লোৱা হ'ব। ইউজাৰ কমিটিৰ পৰা আঁতৰাই এইটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ল'ব লাগে বুলি আমাৰ এটা দাবী আছে। এইটো PHCD ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এইটো দাবী আছে, ল'ব লাগে। তেখেতসকলৰ আণ্ডাৰতে এইটো চলি আছে, ৰেগুলাৰাইজ কৰিব লাগে।